নমস্কাৰ জনাই সকলোকে আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ'। আপোনালোকে ভিডিঅ'ৰ প্ৰথম ক্লিপটো চাই গম পালেই ভিডিঅ'টো কিহৰ ওপৰত। আপোনালোকে সকলোৱে জানেই যে শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলৰ এগৰাকী খুব কণমানি নাচনী বিহু নাচি খুব ভাইৰেল হৈ আছে বৰ্তমান ছ'চিয়েল মিডিয়াত। আপোনালোকে আমাৰ লাষ্ট ভিডিঅ' চাব, তাইৰ বিষয়ে গম পাব। তাইৰ ঘৰলৈ গৈছিলোঁ, তাইৰ মাক বাপেকৰ লগত আমি পৰিচয় কৰাই দিলোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন, যিসকলে নাই চোৱা ডেছক্ৰিপশ্যনত লিংক দিছোঁ, আপোনালোকে চাই ল'ব এই ভিডিঅ'টো চোৱাৰ পিছত। আজিৰ ভিডিঅ'টো হৈছে তাই এবাৰ মৌকুৰীৰ বাবে নাচিবলৈ প্ৰস্তুত হৈছিলে, সাজু হৈছিলে। প্ৰেক্টিছৰ অৰ্থাৎ মৌকুৰী নাচিবলৈ, মৌকুৰী নচাৰ অনুশীলনৰ সময়ৰ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। আৰু জনাবলৈ পাই সুখী হৈছোঁ যে তাইক এবাৰ মৌকুৰী আমাৰ দলটোৱেই নচুৱাইছিলে মঞ্চত। বেছি মঞ্চ নচুৱাবলৈ নাপালোঁ, 2খন নে 3খন পালোঁ, 2খন নে 3খন মঞ্চ পালোঁ চাগে দেই। আৰু তাইক প্ৰশিক্ষণ দিছিলে প্ৰশিক্ষিকা পল্লৱিকা গগৈ বাই, আমাৰ বা পল্লৱিকা গগৈ বাই দিছিলে। তাই বাও এগৰাকী খুব জনপ্ৰিয় বিহুৱতী, সকলোৱে জানে বিহু জগতত চিনাকি, মই নকলেও হ'ব। তেওঁ প্ৰশিক্ষণ দিছিলে খুব ধুনীয়াকৈ। তেন্তে বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই খুব ভাল পালে। কেনেকুৱা পালে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। কণমানিজনীক আপোনালোকে আগুৱাই নিব, তাৰে আশা কৰিলোঁ। ভিডিঅ'টো ইমানেই।